ধুনীয়াকৈ এটা ভাল খবৰ যে বিহপুৰ ইয়াত আপোনালোকে এতিয়া উপভোগ কৰিব পাৰিব আৰু আমাৰ ভাল লাগিছে আপোনালোকে চবতকৈ প্ৰথম আমাৰ ছবিখন চাব আমাৰ কাৰণে বহুত ডাঙৰ কথা এইটো 2 বছৰ পিছত হল খুলি আছে আৰু ফাৰ্ষ্ট মুভিখন ৰাইনো এক্সপ্ৰেছ চাব সেইটো তাতকে বেছি থ্যাংক ইউ বৰ্ণালী দাস hello Bobs Bobby Bhai লিখিছে I request everyone do come and watch Rhino Express today and love from the beginning to end সঁচাকে thank you বৰ্ণালী দাস মোৰ বা থ্যাংক ইউ সো মাচ মোৰ বা হয় তেওঁ সেইদিনা প্ৰিমিয়াৰ চাইছিলতো সেইকাৰণে চাই পেলাই নিজে আকৌ চাম কৈ আছে মোক ইনফেক্ট মোক গোটেইকেইজন ফেমিলি যি কৈছে চবেই কৈ আছে আকৌ এবাৰ মানে শান্তিত চাম বোলে যোনে মুভিখন চালে তেখেতে আকৌ চাব বিচাৰিছে মানে অবভিয়াছলি ভাল হলে মানুহে এইবোৰ কি হৈ গ'ল মোৰ চকু क्योंकि तुम तो बन गए हो और तुम्हारा तो किसका कैरेक्टर तो बनी गया किस नाम तो खूबसूरत बॉय बनी गया ओ वाह खूबसूरत नीलूफर शेख थैंक यू ऑब्वियसली साबा আৰু নীলুফাৰ আহিবই লাগিব হাই নীলুফাৰ দৈ যাওক আৰু ৰাইনো এক্সপ্ৰেছ চাওক কেকে এন্টাৰপ্ৰেনিয়ৰ সাবি দৈ সাবি আৰু টু গাৰ্লফ্ৰেণ্ডছ বিলাক লৈ যাবি ইস মজা হাউচফুল হ'বই তেতিয়াহ'লে লভ ফ্ৰম নগাঁও ৰঞ্জন বৰাই লিখিছে লভ ফ্ৰম নগাঁও নগাঁৱৰ আজি 11টা বজাৰ পৰা লাগিছে কেনেকুৱা কি নাম আছিলে হলটো পাহৰি গ'লো এই ৰাম নগাঁৱৰ এটা লাগিছে 2টা হলত দিছে তাৰে এটা আজি 11টা পৰা লাগিছে সেইটো বোলে অলপ হাউচফুল হৈছে বুলি শুনিছো দেই মই নাজানো প্লিজ চাই পেলাই আপোনাক অনেষ্ট ৰিভিউ দিব বেয়া পাইছে যদি গালি দিব ভাল পাইছে যদি মৰম দিব কোনোবা আছে নি লাইভ বৰ্তমান আমাৰ ওচৰত 70জনে আমাক চাই আছে 70জনৰ ভিতৰত কোনোবা এনেকুৱা আছে যি এতিয়া টিকেট কাটি চাব গৈ আছে বা আজি গাই আছে চাব যাব আজি কোনোবা আছে ন কোনোবা যদি আছে আজি চাবলৈ যোৱা মানুহ কোনোবা আছে আজি চাবলৈ গৈ আছো আমাক জনাওক যে কোনটো হলত গৈ আছে কোন চাই ডিম্পিতৰ ক'ত আছ গুৱাহাটীত আছ নে দেলহি গলি कोई है জোনাকী ডেকা বৰাই লিখিছে আই লাইক ইউ সো মাচ কাক বা ক'লে তোমাকে কৈছে চাগে বিবেক নামৰ পৰা অ'কে গতিকে কালি ৰাতিৰ পৰা টোপনি নাই একদম চকু তল কলা পৰি গৈছে মই লাইফত ইমান নাৰ্ভাছ হোৱা নাছিলোঁ কাৰণ আজিলৈকে চিনেমা ওলাইছে কৰিছোঁ প্ৰিমিয়াৰো হৈছে ৰেছপন্সো আহিছে ক্ৰিটিকেলি এক্লেইম হয় আমুক হয় তামুক হয় বাট এইখন কিবা এটা নাজানো কিয় মানে ইমান ফুল কমাৰ্চিয়েল ফিল্ম এখন হৈ যায় বুলি আমি ভবা নাছিলোঁ হৈছিল যিহেতু আমি বিচাৰি আছোঁ যে এইখন আপোনালোকে চাওক ফুল অন কমাৰ্চিয়েল সেইখন আপোনালোকে চাব হাঁহিব পাৰে আজি মোক ফোন আহিছিলে বিবেক বিশ্বনাথ চাৰিআলিৰ পৰা ৰীমা বৰা মানে যাৰ কুকুল চিনেমাখন কৰি পেলাই মই ষ্টেট এৱাৰ্ড পাইছিলোঁ পাছত ৰীমা বৰাই মানে মোক ফোন কৰি তুমি আৰু বিবেক আহি আছা নেকি মই নাযাওঁ তেতিয়াহ'লে কোন আহি আছে মই কৈছোঁ সিদ্ধাৰ্থ কেকে যাব বিশ্বনাথ চাৰিআলি হলত মই বোলো মানুহ হ'ব নাই সুধিলোঁ কৈছে কেকে যদি আহিব নহয় শিলডল ভাঙি আহিব বুলি কৈছোঁ মনটো ভাল লাগি গ'ল কিছুমান connection is poor. So গতিকে টিনা টিয়া ভৌমিক আৰু ৰিলি definitely আকৌ চাম যাক পাই so তাকে কৈছো and all are interested to go and watch Rhino Express. Thank you. ফোন আহিছিলে বেয়া নেটৱৰ্ক নহয় ফোন আহিছিলে দেখিছা নাই ঘৰত পূজা চলি আছে মইতো ৰাতিপুৱা শুই উঠি কৰিলে চুৱেনে এতিয়া চাকি গছ জ্বলাইছে ভাল হওক বুলি চিনেমাখন জয়শ্ৰী বৰ্মন is a big fan জয়শ্ৰী প্লিজ চাবাগে তোমালোকে কেতিয়া চাবা আৰু যদি আমিতো চাই থাকিম যেতিয়াতে চাই থাকিম আই এম কৃষ্ণা কাকতি হাই কৃষ্ণা প্লিজ যাবা চাবলৈ বিগ ফেন দুটা বিগ ফেন লিখিছে আমাৰ দুটাই হ'ব চাগে বুজিছা জয়শ্ৰী ৰাইট এম আই ৰাইট জয়শ্ৰী বৰ্মন জয়শ্ৰী আমাৰ জয়শ্ৰী মানে এক্টৰ জয়শ্ৰী নহয় বিগ ফেন মানে দুটাকে পতাইছে বুজিছা তোমাৰো ফেন মোৰ ফেন এইবোৰ চব মিছা তাই এনেই লিখিছে বিগ ফেন তাই মাধমাৰ দিম তাই মোক এটা ডান্স কৰিছিলো অকলে মনে এবাৰ চুটৰ মাজত উলিয়াই আহিলে জানানে নাপায় নহয় জয়শ্ৰী Hey, Vivek, I just got to know about your film. My best wishes. Thank you. বহুত ভাল লাগি সেইটো বুলি গম পাইছে এতিয়া মেকআপ চেকআপ বাদ দি আজি যোৱা চিনেমা চোৱাগে MUA ভট্টাচাৰ্য
অজান্তিকৰ এটা প্ৰগ্ৰাম এই বিবেক নামৰ বৰা এই কে নামৰ সিদ্ধাৰ্থ নামৰ শৰ্মা অমৃতা নামৰ গগৈ ইহঁতৰ ওচৰত টাইম নাই একেবাৰে টাইম নাই টাইম আছে টাইম দিম ন কৰিম ইউনিটাক কিবা কম নেকি প্ৰসাদো আহিছে প্ৰসাদ ইয়াত ক'ব পৰা ইউনিটা যদি দাড়িটো কাটিলে ভাল লাগিছে আইঅ থেংক ইউ দাড়ি কাটি দিলো কেলে জানা মই এখন ৰঙৰ চিৰিয়েল কৰিলো ভুলে ভান্তিয়ে ভালে হৈছে বাৰু এখনত মোৰ যে ল'ৰা-ছোৱালী ইমান ডাঙৰ বুলি কোৱা নাছিলে চিৰিয়েলৰ আধা তুমি মোৰ পৰা ইনস্পায়াৰ্ড হৈছা তুমি সদায় ইয়াং হৈ থাকিবা নেকি মোৰ পৰা ইনস্পায়াৰ্ড হৈছা নহয় সেইটোতো হয় তোমাৰ পৰা ইনস্পায়াৰ কেলে নহম চবতকে ডাঙৰ কথাটো এইটো ৰঙা এখন চিৰিয়েল কৰিলে আহিবই কিন্তু মোক প্ৰথম কৈছে তোমাৰ ল'ৰা-ছোৱালী থাকিব আধা চিৰিয়েল বাদ দিয়া নকওঁ আধা নাম গম পাবই ৰ'বা আধা চিৰিয়েল কৰাৰ পিছত গম পাইছা মোৰ ল'ৰা-ছোৱালী মোতকৈ ডাঙৰ তেতিয়া মই দাইছিল মিলাই দিওঁ মাধুৰী দীক্ষিত এইটো আমাৰ কিছুমান ডাইলগ কিন্তু ফেমাছ হৈ গৈছে আমি চিনেমাত এড কৰিব পাৰিলো হয় ন এটা হ'ল চিয়েটাৰে চেগুন পাতৰ কুহি দিলে এক প্লেট এই দিছা মোক খুৰা বুলি মাতিছিলে তাই একে মৰে নহয় তোক দৰ্শী বৰ্মন শেষ মই আজিৰ পৰা দেখিম আমাৰ ট্ৰেকটো চেঞ্জ হৈছে প্লিজ আমি ডিৰেল হৈ গৈছো কাম বেক টু দ্য পইণ্ট ইয়েছ আমি কেলে লাইভ আহিছো অকে হেৰি আকৌ চিনেমাখনৰ কাৰণে চিনেমা কোনে কোনে চাব একে উশাহত 79 জনে কওক চবে লিখক কোনে কোনে চাব মই অমৃতা গগৈ এইটো দেখিছেনে এইটো কোন এইটো ইউডি চফ্টৱেৰ তাৰ কি কৰিছে কি কাণ্ড এয়া তাৰ পাউট একদম মিলিছে মই বাহিৰৰ মানুহে হ'ব মাৰ পেলাক আছে নিজকে নেদেখুৱাই নিজে তলৰ পৰা গৈছে আমাৰ কিছুমান টাইমিঙৰ হল টাইমিঙৰ লিষ্ট দি দিয়া আছিল ফিল্মৰ এতিয়া যেতিয়া মোক ফোন কৰিছিলে এইটো গৈছিলে আমাৰ গেলেৰিয়া নহয় কি আছিলেতো আমাৰ য'ত পোষ্টাৰ লঞ্চ হৈছিলে I think book my shot যিটো টাইমিং দি আছে সেইটো কাৰেক্ট নেকি আপুৰ ফালে ফুলটোৰ কাষতে একছি তাত সি এতিয়া বেটমেনখন চলিয়ে আছে বুলি কৈছে নাজানো মই গম পাওঁ আজি সব ৰেক্টিফাই হ'ব যদি আপোনালোকে এনেকুৱা প্ৰব্লেম ফেচ কৰে যদি হলত বোলে বেলেগ চিনেমা চলি আছে টাইমিং কেট দি আছে চ' আমি এতিয়াৰ পৰাই ক্ষমা প্ৰাৰ্থী এইটো আমি ঠিক নকৰোঁ এইটো হলৰ পিনৰ পৰা আহে বুক মাই শ্ব'ত মানে হলৰ পিনৰ পৰা ঠিক কৰা হয় তেওঁলোকে কেতিয়াও ভুল কৰি দিব পাৰে চ' আৰু অলপ আগত দেখি ৰাখবা পাৰা এইখিনিতে চিনেমাখন যেতিয়া যেনেকে আইনক এইটো বিবেক আজি উই হেভ টু টক এবাউট ইট তোমাৰ হেৰি দুটা লিখা আছে আইনক্সৰ দুটাত কিন্তু এটাৰ পৰা হ'ব সেইটো হ'লে মানুহ দুটাত গ'লে কি হ'ব উই আৰ লুজিং আৱাৰ কাষ্টমাৰ্ছ উই আৰ লুজিং আৱাৰ ভিউৱাৰ্ছ এইটো বেয়া কথা হ'ব কাষ্টমাৰ বোলে চাব চেল কৰি আমাৰ ভিউৱাৰ্ছখিনি আমি মিছ কৰি দিম চিনেমা ল'ব তেওঁলোকে যদি দুটাত যায় এটা বজাৰ পৰা গুচি যায় সিমান এই বস্তুটো ক্লিয়াৰ কৰিব লাগিছিলে সঁচাকৈ বেয়া হৈছে এইটো কথা মই গম পোৱা নাছিলোঁ এইটো মোক কনফাৰ্ম কৰি দিয়া কি কনফাৰ্ম কৰি নাজানো এইখিনি বহুতে কৰে হলবোৰে যেনেকৈ অনুৰাধাত অকল এটা শ্ব' দিছে 2টা বজাত নাজানো 2টা বজাত চাবলৈ কাৰ টাইম আছে উইকডেজত চাবলৈ উইকেণ্ড বেলেগ কথা চ' সেইবোৰ আমি ফাইট কৰি আছোঁ সেইবোৰ আমি চব অভাৰকাম কৰিব পাৰিম যদিহে আমাৰ দৰ্শকে একদম সঁহাৰি জনাই যায় যদি চিনেমা চাই এই গোলাঘাটত ঢেৰ প্ৰব্লেম হৈ আছে গোলাঘাটৰ হলটো প্ৰথম কথা বহুত কিবা টেকনিকেল ইছ্যুজ চলি আছে তাহাঁতৰ ইলেক্ট্ৰিক বিল লৈ প্ৰব্লেম চলি আছে তাৰপিছত আমি প্ৰজেক্টৰ লৈ চলাবলৈও গোটেইখিনি ঠিক কৰিলোঁ চব ঠিক কৰি থোৱা আছে হয়তো চাগে আমি 4 তাৰিখে নকৰি পেলাই 6-7 তাৰিখ মানৰ পৰা বা 5 তাৰিখ মানৰ পৰা ষ্টাৰ্ট কৰিম থেংক ইউ গোলাঘাটত ঠিক আছে লাষ্টত কৈ যাওঁ সকলোকে যে ৰাইনো এক্সপ্ৰেছ অসমীয়া চলচ্চিত্ৰখন ৰিলিজ হ'বলৈ গৈ আছে আজি 4 মাৰ্চৰ পৰা গতিকে যিসকলে গম পালে আপোনালোকে নিশ্চয় যাব চাব আৰু জেনুইন আমাক ফিডবেক দিব যে কেনেকুৱা পালে আৰু যিসকলে গম পোৱা নাই তেওঁলোককো কওঁ যাতে আপোনালোকে গম পালে এতিয়া গতিকে যাওক চাওক আৰু যোৱাৰ আগতে চিনেমাখন চোৱাৰ আগতে আপোনালোকে ট্ৰেইলাৰটো চাই লওক
ইউটিউবত ৰাইনো এক্সপ্ৰেছ বুলি টাইপ কৰিলে আপোনালোকে ট্ৰেইলাৰ songs সকলোবোৰ পাই যাব তো গতিকে ট্ৰেইলাৰটো এবাৰ চাই লওক ট্ৰেইলাৰটো যদি আপোনালোকৰ লাগে যে অলপ প্ৰমিচিং হয় দেন go for the full movie. Yes, exactly. এতিয়া আমাৰ ওচৰত অলমোষ্ট 50 জন লাইভ আছে 47 50 আৰু যিকেইজনে চাই গ'ল বা চাই আছে বা এইটো আমাৰ পোষ্ট জনকে লৈ যায় নহয় চিনা ফৰ আছ Yeah. So বাকী কি ক'ম ভাল হৈছে চিনেমা মই নিজে কৈছোঁ আপোনালোকে চাওক ভাল পাব চাই ভাল পাব আৰু আমাক জনাব কেনেকুৱা হয় So that's all. Vivek, দিয়া, good luck. লগ পাইছোঁ অলপ দেৰিকে। হ'লে ঘূৰিম।